তহঁতি বাৰু বুজিছনে? আগৰ দিন নাইকিয়া হৈছে আৰু গম পালি। আগৰ আমি স্কুললৈ গৈছিলোঁ এটা ভীমকল খাই, তাকো 3-4টাৰ ভিতৰত ভগাই। বাইদেউ দুজনী, আমি ককাই ভাই দুটা, 4টাই ভগাই খাইছোঁ। কেতিয়াবা বাইদেউ স্কুল নাযায়, আমি 3টাই ভগাই খাওঁ। আকৌ ৰাতিপুৱা পঁইতা ভাত গালি খাই লৰালৈকে স্কুললৈ যাওঁ। কিন্তু আজিকালি দেখিছনে কি হৈছে দিনকালবিলাক? তাকে ময়ো কথাটো নহ'বা নহয় বুজিছ। আকৌ আমি স্কুলৰ পৰা আহি গৰু ওচৰলৈ লৈ যাওঁ। সেই নৈ কাষত গৰুগাল খুলি আৰু সেইটো কি কবি মানে তেতেলী তল, কিবা লোকৰ কুঁহিয়া, গাজৰ সেইবিলাক খাই পাওঁ। কিন্তু তথাপিও কিন্তু আমি পঢ়াত গেধা নাছিলোঁ দেই। খাবলৈ কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। ভৰিটোতো চেণ্ডেল নাথাকে, বেগ বুলিবলৈ নাই, হাততে কিতাপ ফলিকেইটা লৈ লৰালৰিকৈ স্কুললৈ যাওঁ। স্কুলৰ পৰা আহি ভাত খালোঁ কি নাখালোঁ, আকৌ নৈ কাষলৈ মাৰ। তাকে দিনবিলাকলৈ মনত পৰে। তই খেপে তেনেকুৱা দিন নাপালি ন? সেই দিনবিলাক নোপোৱা নহয়, কিন্তু আমাৰ অকণমান কিবা এটা আছিলে কাৰণে সেই কষ্টখিনি নাপালোঁ। তাৰমানে মোৰ ওপৰত দাদা আছিলে যে, সেইকাৰণে সিমান কষ্টখিনি নাপালোঁ। কিন্তু তথাপিও মনত পৰে দেচোন, কেতিয়াবা নৈ কিনাৰলৈ গৈ গৰুকেইটাক খুলি গাজৰ চুৰ কৰি খোৱা দিনবোৰ। এবাৰ কি হ'ল তহঁতি বুজিছনে? তহঁতৰ লগত তেনেকুৱা হৈছেনে নহৈছে মই নাজানো, কিন্তু মই সেই ফেজুলৰ ঘৰ বৰ ধুনীয়াকৈ নৈ কিনাৰতে একদম গাজৰ এডৰা দি থৈছে নহয়। মই আকৌ তিলৰ পিতেক ফিলো মই গ'লোঁ নহয়, গাজৰ বাৰীত সোমালোঁতো। আমিতো নাজানো গাজৰ যে সিহঁতি কৰি থৈছে। আনো নহয় দুটা গাজৰ খাই আমাক কি বিলৈ পায়। পাছদিনাখন গোটেই দিনটো ৰাস্তাত আঁঠু কাঢ়িছোঁ। আমাৰ দেউতা হ'বলৈ কম আছিল, অলপ নিপিতে। তহঁতি তেনেকুৱা মাৰ খোৱা নাই চাগে, তহঁতি কষ্ট পাইছ নাই পোৱা বুলি কোৱা নাই, কিন্তু মাৰ হ'লে তহঁতি খোৱা নাই দেই। কেলা বুলিহে ক'লোঁ আৰু মই। তই গম নাপাৱ, তই ইমান আমাৰ লগত নাথাক ন সৰুৰ পৰা। তই এতিয়া ডাঙৰ হোৱাৰ পৰাই আমাৰ লগত থাকিব লৈছ। দিলোঁ ইয়াক কচোন, এই বিশ্বাস নকৰিব এতিয়া মোৰ মানে। এই এবাৰ যে বিলুৱামৰ ঘৰত যে আমি তিয়ঁহ চুৰ কৰি খাইছিলোঁ, তোৰ মনত পৰেনে বাৰু তিয়ঁহ চুৰ কৰি খোৱাৰ কথাটো? পৰে কিয় নপৰে। তই মোৰ আৰু এটা হিয়ানৰ পিতেক আছিলে নি? কথাটো অলপ চলপ মনত আছে বাৰু দেই। কি হ'ল তই জানো নাই? আমি দুয়োটাই এদিন তিয়ঁহ চুৰ কৰি খালোঁ। হিয়ানৰ পিতেকো আছিলে নহয়। তিয়ঁহ চুৰ কৰিবলৈ কথাটো এনেকুৱা, মই সিহঁতক ক'লোঁ যে আমি ইয়াৰ পৰা তিয়ঁহ নাখাওঁ, সেই লাষ্টত পৰা খাওঁ ব'ল। কিন্তু ভাগ্যক্ৰমে কি আৰু নাজানো, গ'লোঁ 3টা তিয়ঁহনিত সোমাই, গম পাইছনে? তাৰপৰা আনো নহয় দুটা তিয়ঁহ 6টা। কিন্তু তিয়ঁহকেইটা খাইছোঁ, আমি খাবলৈ দিব লাগে, কিবা এটা গালি পাৰিছে। তিয়ঁহ খাই লৈ হোৱাৰ পাছত ছাইডতে এডৰা বেঙেনা কৰিবলৈ মাটি উলিয়াই থৈছিলে নহয়। আমাৰ তিনিওটাকে মানে হাল বোৱা দি পালেও গোটেই 3ডৰা মাটি চপৰা গুৰি কৰিবলৈ লগালে একদম চাইডে নলা দিবলৈ ক'লে নহয়। আমি কৈছোঁ বেঙেনানিতটো নলা নিদিয়ে, কিন্তু নাই নেমানে। যদি তহঁতি নিদিয় বোলে পেন খুলি ঘৰলৈ যাব লাগিব। আমাৰো তেতিয়া লাজো লাগে দেচোন, 7th পঢ়ি আছোঁ, কেনেকৈনো পেনটো খুলি যাওঁ। উপায় নাই আৰু একদম আহি ঘৰত কোৱা নাই আৰু চুপচাপ আৰু ভাগত থাকিব পৰা নাই। পঢ়িবলৈ লৈছোঁ, তোৰ টোপনিয়ে টানি নিছে। মায়ে আকৌ সুধিছে দেই, ল'ৰা অইন দিনাখনচোন তোৰ ইমান টোপনি নাই, আজি কি হ'ল? আজি কিতাপৰ তলিত বহিয়ে তোৰ টোপনি আহিলে। কিনো ক'ম আৰু বুজিছ। সেইবিলাক আমাৰ কথাবিলাক মানে মনত পৰিলে। আজিকালি ল'ৰা ছোৱালীয়ে এইবিলাক ফূৰ্তি কৰি পোৱা নাই। আমি তেতিয়া তিয়ঁহ চুৰ কৰি খাইছিলোঁ যদিও, কিবাকিবি চুৰ কৰি খাইছিলোঁ যদিও, সেইবিলাক চুৰ হেৰিত নপৰে। সেইবিলাক এটা চখ আছিলে। আৰু আকৌ কুঁহিয়াৰ তলিত এটা গুৰ খোৱা চখ আছিলে। সেই গুৰ খোৱা চখটো বেলেগৰ। আৰু তেতিয়া কুঁহিয়াৰ তলিলৈ যাওঁ আৰু জাকি মাৰিবলৈ লয়হে, তাৰ আগতে পাওঁগৈ একদম লাইন গম পাইছনে? তয়ো এবাৰ আমাৰ লগত গৈছ হ'বলা বাৰু। তাৰপিছত আৰু গৈ পাওঁগৈ আৰু কুঁহিয়াৰ পেৰি থকা মানুহ ঘৰ মানে যি হয় তো জুই মাৰি থাকে আৰু ফেলাই তলত আমাৰ চবকে লগাই দিব আৰু একদম ডাবৰি আনি দিওঁ আৰু তাৰপৰা ক'ব চাওঁ তোৰ পেণ্টটো খোল, তোৰ চচৰ গুৰিটো চাওঁ, আৰু ইটোক ক'ব চাওঁ তোৰ চচৰ গুৰিটো চাওঁ, তোৰ পেণ্টটো খোল। আৰু দুটাই বা এটা দেখায়, বাকীকেইটা নেদেখায়। তই নেদেখালে কি কয় বুদ্ধি লগাই দেই, তহঁতক যাদু খেল এটা দেখাম। আমিও তেতিয়া ইমান নাজানো দেচোন।
হাতকেইটা বোলে মেলি দে, তাৰপৰা জেৰাখতি এটা ভৰাই দিব নহয় চোলাটো পিন্ধি, তাৰপৰা এতিয়া হাতকেইটাটো চপাব নোৱাৰোঁ, আমাৰ পেণ্টটো খুলি টিককৈ এই দেখ 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 বোলে চিনেমা দেখ বোলে। তহঁতি যদি চিনেমা চোৱা নাই বোলে চাই ল। তাৰপৰা কেতিয়াবা ক'ব আজি অজয় দেৱগনৰ চিনেমা দেখুৱাম দেই, কেতিয়াবা ক'ব মিথুনৰ চিনেমা দেখুৱাম দেই। সেইবিলাক দিন আছিলে গম পাইছ। তহঁতি পোৱা নাই বাৰু, আমি দুটাই পাইছোঁ মানে তই পোৱা নাই। বাকী আমাৰ লগত চাগে কিমানে পোৱা নাই। বাকী আকৌ কেইটামান আমাৰ লগত বাপেকে পুলিচ কৰে, ফৰেষ্ট কৰে, সিহঁতি নাই পোৱা, সিহঁতি ক'বা পাব। তাকে কেতিয়াবা খুব মনত পৰে দেই সেইবিলাক দিন খোলৈছে গৈ। তোৰ বাৰু মনত পৰেনে এবাৰ যে জানুৱাৰী খাবলৈ যাওঁতে যে আমাৰ সিহঁতৰ নামটো কি আছিলে, বাপেকৰ নামটো পাহৰি গৈছোঁ নহয়, এই অজিতৰ ঘৰ যে গাজৰ নহয় হেৰি ফুলকবি হ'বলা, ফুলকবি যে লৈ গৈছিলোঁ 4-5টামান যে, আমাক বাৰু অলপ পিটিছিলে নে বাৰু। তেতিয়া আমাৰ জানুৱাৰী খোৱা মনত পেলাই গৈছিলে। তই নাছিলি নিব তই মই আছিলোঁ কেলৈ আমি যে তহঁতৰ ঘৰৰ পৰা চাউল, আমাৰ ঘৰৰ পৰা দাইল, এহঁতৰ ঘৰৰ পৰা হালধি আৰু বাকী কোনোবা দুটা যে আছিলে যে নিমখ আলু তেনেকৈ লৈ গৈছিলোঁ যে, মনত পৰিছে। সেইও বোপাই কেলৈ মনত নাথাকিব বাৰু। এই আজি কেইবছৰনো হৈছে, যদিও বহুত বছৰ হৈছে কিন্তু তেনেকুৱা লগা নাই দেই। সেইদিনাখন লাগি আছে, মনত পৰে আকৌ কেলৈ নপৰে। এই তহঁত দুটা বাৰু মনত আছেনে, এই আঘোণ নহয় পুহ মানত হ'ব, তেতিয়া পূৰা ঠাণ্ডা দিন আছিলে, মোৰ মনত আছে দেই। তো যে আমি আমাৰ পাছফালে পথাৰটোত যে খানা এটা খাইছিলোঁ যে, মই হালধি আৰু নিমখ নিছিলোঁ, তই আনিছিলি দালি, তাৰপাছত আমাৰ তপায়ো আনিছিলে কিবা এটা আনিছিলে পাহৰিছোঁ, আলুগুটি এনে বিলাহীয়ে, তাৰপৰা নয়নৰ জীয়েক পিয়াঞ্চি নে কি তাই আনিছিলে, তাইও কিবা এটা আনিছিলে, তাই ভনীয়েকক যে লগত লৈ আহে কাৰণে আমি নাখাওঁ বুলি যে কৈছিলোঁ, বা তাই আকৌ দৌৰ মাৰিছে যে ভনীয়েকজনী ঘৰলৈ মুৰ্গী কণী দুটা আনিবলৈ। তহঁতৰ মনত পৰে নাই বাৰু, মোৰ কিন্তু মনত আছে দেই। আছে কেলৈ নাই আকৌ, সেইবোৰ দিনৰ কথা পাহৰিব পাৰোঁ নাই বাৰু। সেইবোৰ দিনৰ কথা তহঁতি জানো কেতিয়াবা পাহৰিব পাৰিবি। আজিকালি ল'ৰা ছোৱালী সেইবিলাক নাই। জানুৱাৰী মাহ সোমাইছে, ঘৰৰ পৰা 10-15 কিলো 20 কিলোমিটাৰ আঁতৰলৈ গৈছে, গাড়ী এখন লৈছে, মালৰ বটল নিছে, কিবা নিছে, ধুনীয়াকৈ গৈ পিকনিক এটা খাইছে। কিন্তু আমাৰ দিনত সেইবিলাক নাছিলে ন। তহঁতৰ মনত পৰে নাই বাৰু, আমি যে পিকনিক খালে যে পথাৰত খালে যে নৰা যে বি বনাই খাওঁ, আকৌ যে লাও পাত, তিয়ঁহ পাতটো কেতিয়াবা খাই খাওঁ, লাও পাতৰ যে জাতিলাও পাতৰ যে চাদা বনাই খাওঁ, সেই দিনবোৰ চাচোন। কেলৈ যে মোৰ মনত পৰে বাৰু, নপৰা নহয়। চাদাটো তেতিয়া খাওঁ আৰু লাও পাতৰ চাদা। আমাৰ মা যে ইলেক্সৰ যে মুহুৰাটো লৈ যাওঁ যে ফুটা এটা থাকে যে, সেইটো যে চাদা টেমা বনাওঁ, তাতে যে ভৰাই লওঁ। তাকেও মনত পৰে। এই তহঁতেও এটা কথা মনত পৰে নাই বাৰু কেতিয়াবা, তহঁতেও পাইছ নোপোৱা নহয়, এই যে ভাতগিলা গছৰ যে এই যে চকৰি চিলাওঁ যে আমি যে বহুত দূৰলৈকে যে গৈ থাকোঁ চকৰি চলাই যে, তাৰপৰা আকৌ ঘূৰি অহালে সন্ধ্যা হয়, তেনেকৈ আকৌ সেই চাইকেলৰ টায়াৰটো লৈ পেলাই একদম যাওঁ আৰু খুব যাওঁ আৰু লৈ আকৌ যে বাঁহৰ যে আগটো কাটি লৈ যে বাঁহৰ মুঢ়াটো মানে এই গাঁঠিটো যে চকা বনাই পেলাই যাওঁ খুব মতে। সেই দিনবোৰ চাচোন কি যে হ'ল। আজিকালি ল'ৰা ছোৱালী ঢকুৱাত উঠি পাইছেনে? এই সন্দেহৰ ভিতৰত 2-এটা পাইছে চাগে, আজিকালি নেদেখাই হ'লোঁ দেই। কেলৈ আকৌ সেইবিলাক দিন বাৰু পাহৰিব পাৰিনে, কি যে কথা আকৌ ৰাতিপুৱা যে বাৰান্দাত উঠি থাকোঁতে পঢ়ি থাকোঁতে আছে কেলৈ নাই, সেইবিলাক আৰু দিন আছিলে দেই, আমাৰ দিন আছিলে। আকৌ যে মনত পৰেনে ৰাতিপুৱা পঢ়ি থকাৰ পৰা যে দৌৰ মাৰোঁ যে গৰু গাড়ীত উঠি পেলাই, একদম নদী কিনাৰ পাওঁগৈ, অহালে খোজকাঢ়ি অহালে কেতিয়াবা স্কুলেই নাপাওঁ, দেৰি হৈ যায়, তথাপিও ঘৰত নাই নেমানে, একদম 2 চাট দিব, নোখোৱাকৈ দৌৰ মাৰোঁ, খালেও খাবি নাখালেও নাই বুলি একদম দিব 2 চাট টিকাতে, তাৰপৰা যা আৰু কানি স্কুললৈ আৰু। সঁচাকৈ দেই গৰু গাড়ীত উঠা চখ, আজিকালি গৰু গাড়ীত উঠাটো বাদেই দেচোন, আজিকালি গৰু গাড়ী দেখিবলৈ নাইকিয়া হ'লোঁ। তহঁতকেইটা বাৰু মনত পৰেনে, আগৰ যে বিহু মাৰিবলৈ গৰু বিহু দিনাখন যে বিহু মাৰিবলৈ যাওঁ, মা ভাগৰ চাদৰখন পিন্ধি পেলাই যাওঁ, আকৌ যে গামোচা এখন লৈ যাওঁ, চাদৰখন পিন্ধি যোৱাৰ পাছত যে চবেই যে কয় যে ইয়াতে মাকৰ চাদৰ পিন্ধি আহিছে, সঁচাকৈ চাচোন বাৰু, মা চাদৰ পিন্ধি আগতে বিহু মাৰিছিলে নহয়। আজিকালি যাবনে আজিকালি ল'ৰা ছোৱালী?
আজিকালিতো বাৰু মাকৰ চাদৰ মেখেলা পিন্ধি পেলাই মানে মেখেলাখন পিন্ধি নাযায় আৰু চাদৰ পিন্ধি পেলাই বা বিহু মাৰিবলৈ যাবলৈ আজিকালি ল'ৰা ছোৱালী চুৰিয়া নহ'লেতো নাযায় বাৰু চুৰিয়াখন দিলেও যাবলৈ টান পায়। আগতে আমাৰবিলাকৰ চখ কেনেকুৱা আছিলে মা চাদৰ পিন্ধিয়ে যাওঁ। মই কেলৈ চাদৰ পিন্ধি যোৱাৰ কাৰণে চবে যে জোকাইছিলে ঐ মাকৰ চাদৰ পিন্ধি আহিছে মাকৰ চাদৰ পিন্ধি আহিছে। মই যে বিহু নমৰাকৈ যে গুচি আহিলোঁ যে তাৰপাছত যে একদম খানা খাবলৈ যে মোক নেমাতিলে যে গুচি অহাৰ কাৰণে মোৰ কিন্তু সেই দিনটো বহুত দুখ লাগিছিল দেই। তাকেও বিহু বুলি ক'লে মোৰ বাৰু এই খানাটোলৈকে মনত পৰে। গৰু বিহু ধান মাৰোঁ মানুহৰ বিহু ধান মাৰোঁ তাৰপিছত এদিন মাৰিলোঁ কি নামাৰিলোঁ দুদিনৰ পাছত কাৰোবাৰ ঘৰ পথাৰৰ মূৰত খানাটো যে খাওঁ চবেই ঘৰৰ পৰা চাউল আনিব লাগিব মাংসটো বিহু মৰা পইচাই আনিব আৰু থকাটো আৰু কিবা কিবি খোৱা বস্তু আনিব তাৰপিছত 2 টকা বা 1 টকা দি যে বিহু উৰাওঁ যে বৰগছ তলত জুই গছৰ তলত তাকে বিহু উৰাবলৈ যোৱাটো এটা চখ আছিলে দেই। আজিকালি আকৌ ল'ৰা ছোৱালীয়ে বিহু মাৰিলেও বিহু খানাই নাখায় বিহুটো উৰাই বাৰু খানাটো নাখায় নহয়। খানাটো মানে আৰু পইচা ভাগ কৰিব আৰু তাৰপৰা আৰু বিহু চিহু আৰু খানা নাই আৰু বিহু উৰালে কি নোৱালে 1 টকা দি দিলে কি নিদিলে কিবা এটা দি বিহুটো উৰালে আৰু তাৰপৰা পইচাকেইটা ভাগ কৰিলে বিহু সামৰিলে আৰু গৰু বিহু দিনাখনে। আমাৰ আকৌ বিহুত সেইটো নাছিলে ন খানা খোৱাটো আমাৰ মেইন উদ্দেশ্য আছিল। তাকেও আগৰ ফূৰ্তিবিলাক নাইকিয়া হ'ল আৰু গম পাইছোঁ। আগৰ যে আঘোণমহীয়া যে লেচেৰা বুটলো যে ধাননি পথাৰত যে আজিকালি ল'ৰা ছোৱালীয়ে লেচেৰা বুটলাটো কি বস্তু চিনি নাপায় চাগে ন। আমি লেচেৰা বুটলি যে আকৌ যে তামোলৰ বা বাঁহৰ যে ঢেঁকী এটা বনাই খোলো কটৰাটো যে কি আছিলে নাৰিকলৰ কটৰাটো যে দিওঁ যে সেই কটৰাটো যে খুন্দো আৰু তাৰপৰা খেলোঁ আৰু ভাত ঘৰ বনাওঁ কিবা বনাওঁ। আকৌ যে সেই আমাৰ সিহঁতৰ ঘৰ যে চিপাহীহঁতৰ ঘৰ যে গৰু এইখনৰ যে চৰিটোত যে খেলোঁ ভাত বনাওঁ কিবা বনাওঁ। সঁচাকৈ সিহঁতৰ পিতলৰ চৰিয়াটো যে আছিলে যে সেই পিতলৰ চৰিয়াটোত অলপ ভাত বনালোঁ নেবা আমি মাটি ভাত কেলৈ আকৌ কেলৈ যে তাৰে ভিতৰত আকৌ কোনোবা লগত কিবা এটা লাগিলে নমতা নমতি হৈ যায়। ধৰি লোৱা যেনিবা মই তোক নামাতো মই ইয়াক ক'লোঁ কিবা এটা তাক কৈ দিবি খেলে যদি খেলিবলৈ আকৌ সি যে তোক কয় আকৌ তই যে তাক ক আকৌ যে সি ক'ব সি খেলিম বুলি কৈছে হ'ব দে। আকৌ যে কেতিয়াবা সি মোক নেমাতে মই নেখেলাওঁ নমতা মানুহৰ ইয়াত থাকিবলৈ দৰকাৰ নাই নহয় সেই তেনেকুৱা কথাবোৰ আছিলে ন কিবা বৰ মধুৰ দিন আছিলে দেই। আকৌ যে ফচুহঁতৰ ঘৰত যে চিনেমা চাবলৈ যে দৌৰ মাৰোঁ যে ৰাতিপুৱা বিষ্ণুপুৰাণ দেওবাৰে শনিবাৰে শক্তিমান চাকালেকা বুম বুম আকৌ লাইনটো গুচি গ'লে যে নাই সিহঁতৰ ঘৰতে গৈছে হ'বলৈ আমুকৰ ঘৰত চাই গ'ল যে আমুকৰ ঘৰত যোৱা নাই হ'বলৈ এই তেনেকুৱা দিনবোৰ আছিলে ন। আজিকালি আৰু সেইবিলাক নাই আৰু চবৰে হাতে হাতে মোবাইল চবৰে ঘৰে টিভিটো আজিকালি ল'ৰা ছোৱালীয়ে নাচায় মোবাইলে আজিকালি ল'ৰা ছোৱালীয়ে কি বিষ্ণুপুৰাণ কি শক্তিমান কি দুনিয়া যিবিলাক চাইছে আমাৰ সেইবিলাক চোৱাই দিন আছিলে। সিহঁতৰ ঘৰত লগাব দিনটো চাই থাকে আৰু কিন্তু এটা কথা ক'ব লাগিব দেই সিহঁতৰ ঘৰত আকৌ কোনো একো নকয় পায় কোনে কি চাই থাক খালি চিঞৰ বাখৰ নকৰিবি মনে চাই থাক। কি কবি আৰু বুজিছ আজিকালি সেইবিলাক দিন নাই পাতিলে বহুত কথা ওলাই থাকিব। আকৌ বেলেগ এদিন পাতিম দে লগ পালে তিনিওটা। এতিয়া ঘৰলৈকে যাওঁ নেকি সময় হ'ল। তাকে এইবিলাক কথা পাতিলে অন্তই নপৰে। এইবিলাক কথা মানে পাতিলে ভাল লাগে কাৰণ এইবিলাক এটা মধুৰ দিন আছিলে ন। এইবিলাক সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি দেই। তাকেও এইবিলাক মধুৰ স্মৃতি আছিল কিন্তু এটা কথা মোৰ খুব মনত পৰে দেই। মই কেতিয়াবা কওঁ ক'ৰবাত ফুৰিবলৈ গ'লে আমাৰ লেখীয়া ল'ৰা ছোৱালী লগ পালে বা আমাতকৈ সৰু ল'ৰা ছোৱালী লগ পালে আজিকালি ল'ৰা ছোৱালীয়ে কাপোৰৰ ফুটবল ক্ৰিকেট বল সেইবিলাক খেলি পোৱাই নাই। আকৌ তো নাৰিকল গছৰ বেট বাঁহৰ বেট পাইছেনে বাৰু আজিকালি কোৱাচোন তহঁতি। আজিকালি এইবিলাক ক'ত পাব। আজিকালি আৰু বাপেক মাকে পইচা দিছে ল'ৰা ছোৱালীয়ে আনিছে খেলিছে আৰু আমাৰ সেইবিলাকতে আমি কিমান ধুনীয়াকৈ খেলিছিলোঁ কিমান মিলা প্ৰীতি আছিলে। আজিকালি ল'ৰা ছোৱালী মিলা প্ৰীতি আছেনে কাৰো মিলা প্ৰীতি নাই 2-3টা মিলা প্ৰীতি আছে মিলা প্ৰীতি বুলিবলৈ একো নাই মিলি জুলি কিবা এটা কৰোঁ। বাৰু দে সময় হ'ল যাওঁগৈ আকৌ লগ পালে কেতিয়াবা পাতিম। ঠিক আছে দে আকৌ কেতিয়াবা তিনিওটা লগ হ'ম। তাতে আজিকালি বিজি হ'লোঁ ন কাম বনৰ পৰা সন্ধ্যা ওলাই আহিবলৈও সময় নাপাওঁ চব কামে দে আকৌ কেতিয়াবা লগ হ'লে আকৌ কথা পাতিম। আজিলৈ যাওঁ দে।